হাই বন্ধুসকল, মোৰ বিজিত বাৰুৱা 02 চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি যে এটা আৰপি ক্ৰিয়েশ্যনত জাকৰুৱা মলয়া ভিডিঅ' শ্বুটিং কৰিছিলোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ কৰিছিলোঁ। আমি এই লোকেশ্যনটোত জাকৰুৱা মলয়াৰ এটা চিল লৈছিলোঁ। এইখিনিতে আপোনালোকে চাব পাৰে, এই ৰাস্তাটো সেইটোৱে আছিল। তাৰপিছত আৰু আগৰ ফালেও আছে, সেইফালে আমি যাব নোৱাৰিম কাৰণ পথাৰত পানী হৈছে। আৰু এইখিনিয়ে আছিল লোকেশ্যনটো। আৰু চাই থাকক, আগৰ ফালেও আছে, আপোনালোকে দেখিবলৈ চেষ্টা কৰিম। আগৰ এই টাৰ্ণিংটো খুন্দা লগাটো আছিল, ইয়াত লোৱা হৈছিল। এইখিনি প্ৰপ'জ কৰা আছিল। এইখিনিত প্ৰপ'জ কৰা আছিল। আৰু যিখন থাম্বনেইলৰ ফটো আপোনালোকে দেখা পাইছিল, এই থাম্বনেইলৰ এইখিনি জেগাত লোৱা হৈছিল। থাম্বনেইলৰ বেকগ্ৰাউণ্ডটো কাটি দিয়া হৈছে বাৰু, আৰু এতিয়া ভাল লগা হৈছে চিনাৰীবিলাক। আৰু যিটো এইখিনি আমি ধৰ শ্ৰীমন্তই মোক ঠেলা মাৰি দিছিলে, এইখিনি এই লোকেশ্যনটোত আছিলে এইখিনিত। আৰু যিখিনি শ্ৰীমন্তৰ দৰে হাঁহি মাৰি থৈ গৈছিল, এইখিনি জেগাত আছিলে। চাই থাকক আৰু দেখুৱাই আছোঁ আমি। আৰু আহি পালোঁ বৰ্তমান মাথাউৰি, ননৈ নদীৰ মাথাউৰি পালোঁ আহি। আৰু আগৰ ফালে বহুত বোকা আছে। ইয়াৰ এই লোকেশ্যনটোতো আমি ভিডিঅ' বনাইছিলোঁ, অলপ আগত আছে বাৰু, দেখুৱাই আছোঁ। তামাম বোকা দেখোন এই। হা দেখুৱাই আছোঁ। কি ক'ব খুজা কওক। মোক দেখা নালাগে, দেখি আছোঁ। চাই থাকিব দেই একদম ভিডিঅ'টো। অলপ লোকেশ্যনটো ইয়াত দেখাই লৈ যাওঁ ভিডিঅ'টো। এইখন পথাৰতো আমি অলপমান চিন লৈছিলোঁ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। দেখাইছোঁ তোক বাৰু, দেখাই আছোঁ, তই উঠিয়ে আছা। ৰ'ব দেই, দেখুৱাই আছোঁ। অলপ নুমি ফালে ৰচোন, দেখাই দিওঁ অলপ চিনাৰীখিনি ইয়াতে। এইখিনি আমি এইখিনি যিটো চিল লৈছিলোঁ এইটো লগা হোৱা নাই বাৰু, আৰু আপোনালোকক দেখুৱাই আছোঁ। এই গছডাল যে দেখিছিলে, ৰ'ব দেখুৱাই আছোঁ। এডাল আছিল নেকি? এডাল এই নহয়, এডাল আছিল। এই কোনডাল বা আছিল, ইডাল নে সিডাল বা? এইডাল। আৰু পৰা আপোনালোকে দেখা পাইছে, এই গছডালতে তাই যে একদম হেৰি হৈছিল কি, ওপৰৰ পৰা চটটো এনেকৈ লৈ দেখুৱাই আছোঁ। আৰু এটা চিন চাই থাকিব। আছোন তো ইয়াত পানী হৈছে বিৰাট। আৰু এইখিনি জেগাত হেৰি কৰা হৈছিল, মানে তাই আগৰ পৰা খোজকাঢ়ি আহিছিলে, এনেকৈ চিনটো লোৱা হৈছিল, দেখি পাইছোঁ। আৰু এইফালে এইখিনি জেগাত এইখিনি ইয়াতে তাইক মই দাঙি লৈ ঘূৰাইছিলোঁ। এইখিনিয়ে হৈছে সেইটো লোকেশ্যন। আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব নদীটো। ইয়াত এইখিনিৰ পৰা মই খোজকাঢ়ি আহিছিলোঁ আগৰ পৰা, এনেকৈ উঠি গৈছিলোঁ। তাৰপিছত এইটো নদী দেখুওৱা হৈছিলে এনেকৈ, চিনি পাইছে নিশ্চয়। এইটোৱে আছিল আমাৰ, ইয়াতে কৰিছিলোঁ আমাৰ জাকৰুৱা মলয়া সান্নিধ্য অভিযানৰ গানটোত শ্বুটিং ইয়াতে চলিছিল। আৰু এইখিনিয়ে আছিল আপোনালোকক দেখুৱাবলগীয়া। আৰু তাৰপিছত এইখিনি জেগাতো এটা চিল লোৱা হৈছিলে, আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু চাই থাকক।
আপোনালোকক একবাৰ ভালদৰে দেখুৱাই দিছোঁ লোকেশ্যনটো ইয়াতে কৰা হৈছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব। এইটো মোৰ বিজিত বৰুৱা 02 চেনেলৰ প্ৰথম ব্লগ হয়। তাৰপিছত আৰু আগন্তুক ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু শ্ৰীমন্ত যাওঁ এতিয়া নেকি? কিবা কবি নেকি? কিবা কবি ৰ কিবা কয় বোলে। দেখি ক অলপ কৈ দি, এনে কৈ দি। বিজিত বৰুৱা 02 চেনেলটো চাব, লাইক কমেণ্ট কৰিব। আৰু মোৰো চেনেল আছে বাৰু, আপোনালোকে বাৰু ডেছক্ৰিপশ্যনত থাকিব আৰু চাব। লোকেশ্যনটোৰ বিষয়ে কিবা লোকেশ্যনটো ধুনীয়া লোকেশ্যনত কৰিছিলোঁ। আৰু এইখিনি জেগাত আমি প্ৰথম জাকৰুৱা মলয়া শ্বুটিং কৰিছিলোঁ। সেইটোপে আমি গানৰ জগতত নামিছিলোঁ। আৰু এতিয়া বৰ্তমান কৰি আছোঁ গানৰ ভিডিঅ'। আৰু আমাৰ এটা চেনেল আছে লাভ মিউজিক ইণ্ডাষ্ট্ৰি হিন্দী গানৰ, তাতে গৈ চাব। আৰু বিজিত বৰ্তমান এতিয়া কমেডি অসমত শ্বুটিং কৰি আছে আমাৰ লগত, আজিমতী ছাৰৰ লগত বাৰু, মোৰ লগত নহয়, আজিমতী ছাৰৰ লগত। আৰু কমেডি অসমতো বিজিতক চাব। আৰু মোৰ মানে পৰীক্ষা আহি আছে, পৰীক্ষাৰ কাৰণে ভিডিঅ'বিলাক দিব পৰা নাই SK প্ৰডাকশ্যনত। আৰু বিজিত বৰুৱা কমেডিটো জুনত 2 তাৰিখে শেষ হ'ব, 1 তাৰিখে শেষ হ'ব। 2 তাৰিখে আমি শ্বুটিং কৰিম আৰু 4-5 তাৰিখ মানে আপোনালোকে এটা নতুন ভিডিঅ' উপহাৰ দিম SK প্ৰডাকশ্যনত। আৰু SK প্ৰডাকশ্যনত নতুন ভিডিঅ'টোত মোৰ ভাগিন অৰ্থাৎ পল থাকিব আৰু মোৰ বাইদেউ থাকিব। আৰু এনেদৰে কৰিম, আপোনালোকে চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বিজিতকো সকলোৱে মৰম উৎসাহ দিব, ধুনীয়া ল'ৰা দেই, মোৰ চাই ধুনীয়া হ'ব। আমি দুটা যদি য'তে যাওঁ, মানে কি আজিকালি আমি দুটা ক'তো যাব নোৱাৰিছোঁ, কেলে মানে জকোৱে। এতিয়া আমি আহি আছিলোঁ, ইফালে আহি থাকোঁতে সৰু ছোৱালী আমাৰ চাই সৰু তামান জকোৱা লাগিছে ৰে, বিজিতকো জকাইছে। নহয় বাই আৰু